এফ আহমেদ মহাবিদ্যালয়ৰ আৰবী বিভাগৰ পৰা 1992 চনৰ পৰা আজিলৈকে যিমান ছাত্ৰ ছাত্ৰী আৰবী বিভাগে সমাজত শিক্ষিত হিচাপে উলিয়াই দিছে সেইখিনিৰ সমাজত কি অৱদান কলেজখনৰ প্ৰতি কি অৱদান সেইবোৰ মূল্যায়নৰ প্ৰয়োজন হৈছে আৰু সেই মূল্যায়ন আমি মূল্যাঙ্কন কৰিবলৈ আমাৰ বিভাগে আমাক মাতিছে সেয়া অহা 29 আগষ্ট সোমবাৰ সেইদিনাখন আমি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমূহ একেলগ হৈ আমাৰ এফএ কলেজত আপোনালোকে গমে পাইছে ইতিমধ্যে নেকৰ যি এসেসমেন্ট হ'ব সেই এসেসমেন্টত আমাৰ এই প্ৰগ্ৰাম বা এইবোৰ প্ৰয়োজনীয় হৈছে কিয়নো ছাত্ৰ ছাত্ৰী যিসকল কলেজৰ পৰা ইতিমধ্যে স্নাতক ডিগ্ৰী লাভ কৰিছে তেখেতসকলে কলেজখনৰ 3 বছৰ যি কষ্ট কৰিছে কলেজখনে যি দিছে তাৰ বিনিময়ত তেখেতসকলে সমাজত কি প্ৰতিফল দিলে সেই প্ৰতিফল মূল্যায়নৰ সময় সেয়েহে ইত্যাদিবোৰ সন্মুখত ৰাখি আমি অহা 29 আগষ্টত আমাৰ এফ আহমেদ মহাবিদ্যালয়ৰ পৰা আজিলৈকে 1992 চনৰ পৰা আজিলৈকে যিমানখিনি ছাত্ৰ ছাত্ৰী এৰাবিক বিভাগৰ পৰা পাছ আউট হৈছে গোটেইখিনিক আপোনালোকৰ মাধ্যমেৰে আমি আহ্বান জনাইছো বিভাগে আমাক সকলোকে মাতিছে আমি সকলোকে বিভাগক সহাৰি জনাই বিভাগৰ প্ৰতি আমি আমাৰ নিশ্চয় শ্ৰদ্ধা আৰু মৰম আছে সেইখিনি আমি প্ৰতিশ্ৰুত কৰিম আৰু সেইদিনাখন আমি সকলোৱে আহিম বুলি প্ৰতিশ্ৰুতিবদ্ধ আৰু আপোনালোকক আমি অনুৰোধ জনাও আপোনালোকে যাতে আমাৰ সহায়ক হৈ আমাক সহাৰি জনাই এই খবৰখিনি আপোনালোকৰ মাধ্যমেৰে বিয়পাই দিয়ে ইতিমধ্যে আপোনালোকে গম পাইছে NAAC যেটো ন্যাশনাল অ্যাসেসমেন্ট এন্ড এক্ৰেডিটেশন কাউন্সিল ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা কলেজবিলাকত এটা ইনভেষ্টিগেশ্যন চলি আছে গতিকে আমাৰ কলেজৰ সেই সময় আহিবৰ হৈছে গতিকে প্ৰতিটো ডিপাৰ্টমেণ্টৰ এনেকুৱা এটি এলুমনি মিটৰ ব্যৱস্থা কৰা হৈ আছে আমাৰ এফ আহমেদ মহাবিদ্যালয়ৰ আমাৰ আৰবী বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ ইতিমধ্যে এটি ডেট ফাইনেল কৰা হৈছে অহা 29 আগষ্ট সোমবাৰ ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ কৰি দিনজোৰা কাৰ্যসূচীৰে এইটো চলি থাকিব এটাই মুখ্য উদ্দেশ্য আমাৰ গতিকে আৰবী বিভাগৰ আমাৰ 92 পৰা আজিলৈকে যিমান ছাত্ৰ ছাত্ৰী ওলাই গৈছে ইয়াৰ পৰা গতিকে আমাৰ সমূহ ছাত্ৰ ছাত্ৰীক আমি আহ্বান জনাইছো আপোনালোকৰ জৰিয়তে যাতে তেওঁলোকে আমাৰ এলুমনি মিটত বাস্তৱ ক্ষেত্ৰত আমাৰ সহায় সহযোগিতা কৰি তেওঁলোকে সেইদিনৰ প্ৰগ্ৰামটো সাকসেস কৰি দিয়ে তাৰ কাৰণে আমাৰ আহ্বান